ব্যাক টু দি চ্যানেল এভরিওয়ান আজিৰ এইটো ভিডিঅ'ত আকৌ এবাৰ কথা পাতিবলৈ গৈ আছো হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে কিমান কথা পাতিম হসকে আমনি লগা হৈছে কিন্তু হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা কিছুমান কথা কয় সদায় প্ৰত্যেক দিনে এনেকুৱা কিছুমান কথা কয় যে তেখেতৰ ওপৰতে ভিডিঅ' বিলাক বনাব লগা হয় হসকে আমনি লগা হৈছে কিমান আৰু বনাম কিন্তু বনাবই যে লাগে কাৰণ এইবিলাক যে সহ্য নহয় মনে মনে যে আমি থাকিব নোৱাৰো আমি অসমীয়া মানুহ আমাৰ মুখত এইবিলাক কথা আহিয়ে যায় কিবা এটা অন্যায় দেখিলে কিবা এনেকুৱা ধৰণৰ ফটো আমি দেখিলে আমাৰ মুখত সেইবিলাকৰ বিৰুদ্ধে প্ৰতিবাদ হ'বলৈ বা আমাৰ মুখত মাত আহিয়ে যায় যে সেইবিলাকৰ বিৰুদ্ধে মাত মাতিব লাগে শান্তি সমদলৰ নামত যি ফটো আমি হৈ আছে শান্তি সমদলৰ নামত যি পাগলামি হৈ আছে শান্তি সমদলৰ নামত যি ফালটামি হৈছে এই সকলোবোৰৰ বিষয়ে আজিৰ এইটো ভিডিঅ'ত সবিশেষভাৱে আলোচনা কৰিম তো বেছি দিন নকৰি বলক আৰম্ভ কৰোঁ আজিৰ এই ভিডিঅ' নাই আৰবী কলেজৰ কি প্ৰয়োজন আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক বুজাই দিম যে পৃথিৱীত যিমান ধৰ্ম আছে হিন্দু ধৰ্ম আছে খ্ৰীষ্টান ধৰ্ম আছে বা আন যিমান ধৰ্ম আছে এই ধৰ্মবিলাকৰ গোটেই ধৰ্মবিলাকৰ ভিতৰত আটাইতকৈ শিক্ষা আৰু জ্ঞানৰ ওপৰত আটাইতকৈ গুৰুত্ব দিয়া ধৰ্মগ্ৰন্থখন হ'ল পবিত্ৰ কোৰাণ শ্বৰীফ বিশ্ব শৰ্মা ডাঙৰীয়া আগতে যেতিয়া ভাল মানুহ আছিলে ভাল নহয় ভাল নাটক কৰি আছিলে ইয়েস এতিয়া ভাল নাটক কৰি আছিলে এতিয়াও তো নাটক কৰি আছে মানে হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিলে তেতিয়া যেনেকুৱা ধৰণৰ কথা কৈছিলে যেনেকুৱা ধৰণৰ কথাবিলাক কৈছিলে এতিয়া তাৰ সম্পূৰ্ণ উলটা কথাবিলাক কৈ আছে এতিয়া যেনেকৈ কৈ আছে বা আগত যেনেকৈ কৈছিল সম্পূৰ্ণ উলটা ধৰি লওক এফালে কংগ্ৰেছ আছে এফালে বিজেপি আছে কংগ্ৰেছত থাকোঁতে যিখিনি কথা কৈছিল বিজেপি থাকোঁতে 100% উলটা কথা কৈ আছে মই বুজি পোৱা নাই ৰাইজৰ মাজত এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে আৰু ৰাইজে সেইবিলাকক একো গুৰুত্ব দিয়া নাই মানে ৰাইজে মনে মনে শুনি আছে কাৰণটো কি কাৰণটো হ'ল হিমন্ত বিশ্ব শৰ্মাই ভাল নাটক কৰিব জানে বহুত ভাল নাটক কৰিব জানে আৰু তাৰ কাৰণে ৰাইজে একো বুজি নাপায় বা ৰাইজে একো কথা নকয় আৰু কথাটো হ'ল যে আৰবী শিক্ষা হিমন্ত বিশ্ব শৰ্মা যেতিয়া কংগ্ৰেছত আছিল তেতিয়া মাদ্ৰাসাত গৈ এনেকুৱা ধৰণৰ কথা কৈছিল যে আৰবী শিক্ষা লাগে মানে মুছলমানসকলৰ শিক্ষাৰ প্ৰতিষ্ঠান যিবিলাক আছে সেইবিলাকৰ উন্নতি কৰিব লাগে এনেকুৱা ধৰণৰ কথাবিলাক কৈছিল কিন্তু হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিজেপিলৈ গ'ল তেতিয়া তাৰ সম্পূৰ্ণ উলটা আৰবী শিক্ষা অসমত কিয় লাগে আৰু বাবা আৰবী শিক্ষা কিয় লাগে সেইখিনি কথা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি নিজ মুখেৰে কৈছে যে অসমত আৰবী শিক্ষা কিয় লাগে কিন্তু কথাটো হ'ল যে আৰবী শিক্ষা নালাগে কিয় আমি অসমীয়া মানুহবোৰে আৰবী শিকিব নোৱাৰোঁ নেকি এনেকুৱা নিষেধ আছে নেকি যে হিন্দু হওক বা বেলেগ ধৰ্মৰ মানুহ হওক তেওঁলোকে আৰবী শিকিব নোৱাৰে কেৱল মুছলমানসকলে আৰবী শিকিব পাৰে আৰু ভাৰতবৰ্ষখন ধৰ্ম নিৰপেক্ষ দেশ আৰু ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত আৰবী বিদ্যালয় আছে বা আৰবী মহাবিদ্যালয় আৰবী কলেজ আছে কিন্তু সেইবিলাকত ক'তো বাধা নাই অসমত থকাত ইমান কিয় আপত্তি ইমান কিহৰ বাধা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমত যিমানবোৰ আৰবী শিক্ষানুষ্ঠান আছে প্ৰতিষ্ঠান আছে সেইবিলাকত প্ৰতিটো বিদ্যালয়ে প্ৰায় মই জনাত প্ৰায় প্ৰতিখন মহাবিদ্যালয়ে মানে আপুনি আধাৰশিলা স্থাপন কৰা বা আপুনি স্থাপন কৰা তেতিয়াহ'লে আপুনি স্থাপন কৰা মহাবিদ্যালয়বিলাক ভুল আছিলে মানে আগতে আপুনি যেতিয়া শিক্ষামন্ত্ৰী আছিলে তেতিয়া সেই মহাবিদ্যালয়বিলাক বা সেই শিক্ষানুষ্ঠানবিলাক স্থাপন কৰা হৈছিলে কিন্তু এতিয়া বৰ্তমান সেইবিলাকৰ 100% বিৰোধিতা কৰি আছে তাৰ মানে কি যে আপুনি তেতিয়া মানে যেতিয়া শিক্ষামন্ত্ৰী হৈ সেই কামবিলাক কৰিছিলে সেইবিলাক সম্পূৰ্ণ ভুল কাম কৰিছিলে আৰু এতিয়া মানে ভালবিলাক কৈছে মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এতিয়া কওক যে আমি আগতে আপুনি যিবিলাক কাম কৰিছিল সেইবিলাক বিশ্বাস কৰিম নে এতিয়া আপুনি কৈ থকা কামবোৰ বিশ্বাস কৰিম ঠিক আছে আগতে আপুনি কৰিছিল সেইবিলাক বিশ্বাস কৰিম নে এতিয়া আপুনি মুখেৰে কৈ আছে সেইবিলাক বিশ্বাস কৰিম মানে কি মানে আমিবোৰ কি একদম জুবিন দা সঁচাকৈ কৈছিল এবাৰ কংগ্ৰেছে কৰিব বিজেপি কৰিব আমি কি ফটুৱা নেকি আমি কি ঘেমটা নেকি আমি শান্তি সমদলৰ নামত আপোনালোকে যিবিলাক কৰি আছে এইবিলাক আৰু কিমান দিন শান্তি সমদল যি কাৰণেই কৰি আছে ঠিক আছে অসমত শান্তি ভৰ্তি হৈ আছে বুলি আপোনালোকে শান্তি সমদল কৰি আছে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ গৈ অসমীয়া 5জন ল'ৰাই নিজৰ জীৱন শেষ দিলে প্ৰাণ আহুতি দিলে শ্বহীদ হ'ল মানিছো তেওঁলোকে আপোনালোকৰ বিৰোধিতা কৰিছিল আপোনালোকৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিব গৈ তেওঁলোক শ্বহীদ হ'ব লগা হ'ল মানিছো তেওঁলোক আপোনালোকৰ বিৰোধী আছিল কিন্তু তেওঁলোকতো অসমীয়া ল'ৰা হয় অসমীয়া ডেকা হয় তেওঁলোকৰ ফেমিলিত গৈ তেওঁলোকৰ পৰিয়ালৰ ওচৰত গৈ আপোনালোকে কেতিয়াবা শান্তিৰ কথা কৈছেনে তেওঁলোকৰ পৰিয়াল কেনেকৈ আছে সেইবিলাক খবৰ আপোনালোকে এবাৰ লৈছেনে নাই লোৱা কাৰণ তেওঁলোক আপোনালোকৰ বিৰুদ্ধে আছিল যে নহওক বিৰুদ্ধে হ'লেও আপোনালোকৰ বিৰুদ্ধে থাকিলেও কিন্তু তেওঁলোক অসমীয়াই হয় শান্তি সমদলৰ নামত এই নাটকবিলাক আৰু কিমান দিন কৰি থাকিব বাটৰ নাট এনেকুৱা ধৰণে আৰু কিমান দিন কৰি থাকিব ভাড়াত লোৱা এনেকুৱা ধৰণৰ কথাবিলাক ক'লে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰ গাত বহুত বেয়াকৈ লাগে কিন্তু কথাটো হ'ল যে শান্তি সমদলৰ নামত বেলেগ ঠাইৰ পৰা যে মানুহ ভাড়া কৰি অনা হয় এই কথাটো ইতিমধ্যে স্পষ্ট হৈ পৰিছে
আমি ৰাইজে আপোনালোকক চৰকাৰৰ আসনত বহুৱাইছিলোঁ, কংগ্ৰেছে দুৰ্নীতি কৰিছিল বা কংগ্ৰেছৰ ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে আপোনালোকক উচ্চ আসনত বহুৱাইছিলোঁ, কিন্তু আপোনালোকে এনেকুৱা ধৰণৰ নাটক, এনেকুৱা ধৰণৰ বাটৰ নাট কৰি আছে যে মানে কোচবিহাৰো দেশৰ অৰ্থনীতি মানে অসম ৰাজ্যখন কেনেকৈ আগুৱাই যাব লাগে, আমি ৰাইজবোৰে কি ভাল পাওঁ কি বেয়া পাওঁ সেইবিলাক বাদ দি অসমত শান্তি আছে না নাই সেইটো আপোনালোকে এনেকুৱা ধৰণে বাটৰ নাট কৰি আমাক দেখুৱাব লগা হৈছে। আৰে বাবা, যদি আপোনালোকে ভাল কাম কৰিছে তেতিয়াহ'লে এনেকুৱা ধৰণৰ বাটৰ নাট কৰাৰ কোনো প্ৰয়োজন নাই। আপোনালোকে এনেকুৱা ধৰণৰ বাটৰ নাটবিলাক বন্ধ কৰক, অলপমান ভাল কামত মনোযোগ দিয়ক, যাতে যিবিলাকে ৰাইজে ভাল পায়। শান্তি সমদল আপোনালোকে কৰিব নালাগে। অসমত যদি শান্তি ভৰ্তি হৈ থাকে তেতিয়াহ'লে শান্তিৰ কথা আমিয়ে ক'ম। মানি লৈছোঁ অসমত শান্তি আছে, আপোনালোকে শান্তি সমদল কৰি শান্তিৰ বাৰ্তা দি আছে, কিন্তু কথাটো হ'ল যে অসমত আহিবলগীয়া ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই অসমত অহা যাত্ৰাটো, অসমত যে আহিব সেই কথাটো আপোনালোকে বন্ধ কিয় কৰিলে? কাৰণ আপোনালোকে জানে নৰেন্দ্ৰ মোদী ডাঙৰীয়া যদি অসমত আহে তেতিয়াহ'লে তাৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ প্ৰতিবাদ হ'ব পাৰে। কাৰণ আপোনালোকে কিমানবাৰ ঠেলা, কিমানবাৰ কেনেকুৱা ধৰণৰ খেদা খাইছে সেই কথাটো আপোনালোকে ভালকৈ জানে। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমত আহিলেও সেনেকুৱা ধৰণৰ বা তেনেকুৱা ধৰণৰ খেদা খাব। তেতিয়া আপোনালোকৰ মান সন্মান ইজ্জত মানে আপোনালোকে দিল্লীত গৈ, নাগপুৰত গৈ যেনেকুৱা ধৰণৰ ফটোৱামি বা যেনেকুৱা ধৰণৰ ৰাজনীতি কৰে সেইবিলাক বন্ধ হৈ যাব। গতিকে আপোনালোকে প্লিজ প্লিজ এনেকুৱা ধৰণৰ ৰাজনীতিবিলাক বন্ধ কৰক। বহুত হ'ল এনেকুৱা ধৰণৰ নাটক, বহুত কৰিলে আপোনালোকে হিন্দু মুছলমানৰ নাটক, এনেকুৱা ধৰণৰ শান্তি সমদলৰ নামত নাটক আৰু বহুত কিবা কিবি নাটক কৰিলে প্লিজ এতিয়া আৰু বন্ধ কৰক। শান্তি সমদলৰ নামত আপুনি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যিমানবোৰ কথা কৈছে প্ৰতিটো কথাৰ এটা এটাকৈ মই উত্তৰ দিব পাৰোঁ। আপুনি কোৱা প্ৰতিটো কথাই যে ভুল, প্ৰতিটো কথাই যে সাম্প্ৰদায়িক, মই প্ৰতিটো কথাৰ উত্তৰ আপোনাক দিব পাৰোঁ। কিন্তু আজিলৈকে যিমানবোৰ কথা কোৱা হৈছে আপোনাৰ প্ৰতিটো কথাৰ ওপৰত মই ভিডিঅ' বনাইছোঁ, প্ৰায় প্ৰতিটো কথাৰ ওপৰত ভিডিঅ' বনাইছোঁ। আজিকালি আমনি লগা হৈছে, সঁচাকৈ বহুত আমনি লগা হৈছে। কাৰণ কিমান আৰু আপোনাৰ কথাৰ ওপৰত ভিডিঅ' বনাম? কাৰণ এতিয়া ভাৱ আহিয়ে গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি এজন সাম্প্ৰদায়িক নেতা। এইটো ভিডিঅ'ৰ জৰিয়তে কি ক'ব বিচাৰিছোঁ নিশ্চয় ৰাইজসকল আপোনালোকে বুজিব পাৰিছে। যদি আপুনি মোৰ কথাৰ সৈতে একমত তেতিয়াহ'লে প্লিজ ভিডিঅ'টো লাইক কৰক আৰু কমেণ্টত জনাওক যে মই কোনটো কথা ভুল কৈছোঁ, কোনটো শুদ্ধ কৈছোঁ। আৰু যদি আপুনি মোৰ কথাৰ সৈতে একমত বা আপুনি একমত নহ'লেও ভিডিঅ'টো শ্বেয়াৰ কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চকুত পৰিব লাগে, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাব লাগে, তেখেতে এবাৰ হ'লেও ভাবিব লাগে যে তেখেতে ফটোৱামি কৰি আছে আৰু অসমৰ ৰাইজে এই কথাটো ভালকৈ বুজি পাইছে। আৰু যদি আপুনি আমাৰ এই চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নাপাহৰিব। টিল দেন টাটা।